ৰাতি 10টা 11টা বজাত ভাইটি মই আহি থাকোঁতে মানে ভূতে পাই গ'লোঁ। কেনেকৈ বাচি গ'লোঁ, কেনেকৈ কি গ'লোঁ মানে একো পাত্তাই নাপালোঁ। মই মানে যেনে ঘৰ পাইছোঁ, বাইকখনত পাঁচ চকাটো জ্বলি গ'ল। জ্বলি গৈ পিনে অকণমান আগত সেইভাগে গৈ আছোঁ, কাৰণ ভয় লাগিছে না। ইয়াত বহুত বেয়া জেগা, মানে ভয়ানক জেগা, ভয় লাগিছে সেইকাৰণে যেন তেনে বাচি গ'লোঁ আৰু বাইকখনটো যেন তেনে বাচিছে আৰু ভাইটি মই যেন তেনে বাচি কিবা এটা ঘৰলৈ গ'লোঁ। বহুত মানুহেও কয় কিবা আছে বুলি ইয়াত দেই। মই কোৱা নহয় কিবা আছে বোলে, কিবা নাই, কিন্তু ওচৰত মানুহো আছে। মুছলমান মানুহৰ ঘৰ দিছে নাই, মানুহৰ ঘৰো আছে। কিন্তু বিশেষকৈ মানে এইসময়ত মানুহে ওচৰতে কয় শিৱজয়লো মানুহ মৰিছে, বহুত মানুহ এনেকৈ মৰিছেও। মানে কি ধৰক জেগাটো বহুত ৰাতি হ'লে বহুত মানে মোৰ কাৰণে ভয়ানক। মানে বহুত এই জেগাটো ভয় লাগে, তামাম ভয় লাগে। মানে অকস্মাত কিবা এটা মানে হৈ যাব বুলি মনটো পূৰা মানে সন্দেহ হৈ থাকে। নোম চুমবিলাক গা নোমবিলাক দাং খাই যায় পূৰা, কি কৰিম কি নকৰিম বুলি। অ'কে, ইণ্টাৰটো লগাই লওঁ ন। হাই দোস্ত, নমস্কাৰ, মই পলাশ। আজি গৈ আছোঁ এটা ভয়ানক জেগালৈ গৈ আছোঁ, ভয়ানক ভয়ানক জেগাটো। এটা ভূতৰ জেগালৈ গৈ আছোঁ। আপোনালোকক চাই থাকক ভিডিঅ'টো, আপোনালোকক লাষ্টলৈকে চাই থাকক। বাহিৰত বৰষুণ দি আছে, মানে সেইকাৰণে ৰখি দিলোঁ। যাব পৰা নাই, বৰষুণ দি আছে সেইকাৰণে জেগাটোলৈ। ভিতৰত সেই জেগাটোলৈ পামগৈ এতিয়া, কাৰণ পোৱাগৈ নাই মানে। গৈ আছোঁ গৈছিলে, বৰষুণ দিলে। কালি মানে কি মই এফালে গৈ আছিলোঁ, আজি নহয় আপোনাৰ মই 4-5বাৰমান সেই জেগাটো ভয় খাইছোঁ মানে। মই ভাইটিয়ে মই এদিন ভয় খাইছোঁ, তাৰপিছত মই অকলে সেইফালে প্ৰায় গৈ থাকোঁ। জেগাটো বহুত ভয় খাওঁ মানে, গা নোম চুম দাং খাই যায়, বহুত ভয় লাগে মানে। আজি আপোনালোকক জেগাটো দেখাম, আপোনালোকে চাব আৰু কমেণ্ট কৰিব, ঠিক আছে। মই সেই জেগাটোলৈ গৈ আছোঁ বৰ্তমান। মানে কি বৰষুণটো এৰিছে লাহে লাহে, যাব লৈছোঁ। মানে কি সেই জেগাটো এনেকুৱা ধৰণৰ জেগা, আপোনাৰ ধৰি লওক আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান হ'ব। মই জেগাত নামটো কৈ নিদিওঁ আপোনালোকক, নামটো কৈ নিদিওঁ, মানে 4 কিলোমিটাৰমান হ'ব। তাৰপিছত মানে কি আপুনি সেই যদি ৰাস্তাটোতে যায়, আপুনি আপোনাৰ মন জানো, কিন্তু মই অৱশ্যে মোৰ ফালৰ পৰা মই যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ, মই কৈছোঁ আপোনাক যে আপুনি ভয় কম্পালচৰি খাবই মানে। সেইখনতে আপোনাৰ মানুহ শিৱজয়লো মই চব মানে প্ৰায় মানে সেইখনত আপোনাৰ ভয় খাবই মানে কম্পালচৰি। মই সেইখন আজি 5-6বাৰ মই ভয় খাইছোঁ। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আপোনালোকক, জেগাটো বহুত ভয়ানক, মোৰ কাৰণে ভয়ানক। আপোনালোকৰ কাৰণে কি জানো, মই বহুত ভয় লাগে, জেগাটো ভয় লাগে মানে। নিজক মই কেতিয়াও জেগাটোত মই কেতিয়াও মানে কি ছেফ ফিল কৰিব নোৱাৰোঁ মানে জেগাটো। পূৰা তামাম ভয় লাগে। মোৰ কাৰণে এইখন ঠাই বহুত ভয়ানক হয়, বহুত ভয়ানক। মই এইফালেদি অহা যোৱা কৰিলে কি হয়, গা নোমবোৰ দাং খাই যায়। বহুত ভয়ানক এই জেগাডোখৰ মোৰ কাৰণে দেই। জেগাডোখৰ কি হয় মানে কি বেলেগ কিবা বাহিৰা বস্তু আছে মানে মোৰ অনুভৱ হয়। কেলৈ অনুভৱ হয়, এবাৰ কি হ'ল, এইফালে আহি থাকোঁতে মই ঘিলামাৰৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে অকস্মাত কি হ'ল মানে কি আহি থাকোঁতে মই ভাইটিয়ে মই আহি আছিলোঁ। তাৰপিছত বাইকখন অকস্মাত মানে কি হ'ল, 5 চকাটো জ্বলি গ'ল। বাইকখন 5 চকাটো জ্বলি গৈ পিনে কি হ'ল, তাৰপিছত ৰখি পিনে কি হ'ল, চাইছোঁ গোটেই ধোঁৱা চোৱা ওলাই। বাইকখন কিনা বেছি দিন হোৱা নাছিলে, 2মাহমান হৈছিলে জ্বলি পিনে। বাইকখন গোটেই ছাইডটো পূৰা চকাটো জ্বলি ৰঙা হৈ গ'ল। চব ঠিকেই আছিলে, আমি ঘিলামাৰৰ পৰা আহি আছোঁ, চব ঠিকেই আছে। ৰাতি 10টামান বাজিছে চাগে, চব ঠিকেই আছে। বাট আহি থাকোঁতে মানে কি হ'ল, অকস্মাত দেখোঁতে দলংখনৰ পৰা উঠিছোঁ, লগে মানে কি হ'ল, চকাটোৰ পৰা গৰমত জ্বলি গ'ল। ভয় লাগিলে, কি হ'ল, ভাইটিয়ে মই ভয় খাই ক'ব পৰা নাই কি হ'ল। তাৰপিছত লাহে গৈ আছোঁ। বাইকখন যাব নোৱাৰা হ'ল, ৰখি গ'ল আৰু। তেল চেল নামিলে ভাবিলোঁ তেল চব আছে। জেগাটো চাব, জেগাটো কম মানুহেও কয় কিবা আছে বুলি ইয়াত দেই। মই কোৱা নহয় কিবা আছে বোলে, কিবা নাই, কিন্তু ওচৰত মানুহো আছে। মুছলমান মানুহৰ ঘৰ দিছে নাই, মানুহৰ ঘৰো আছে। কিন্তু বিশেষকৈ মানে এইসময়ত মানুহে ওচৰতে কয় শিৱজয়লো মানুহ মৰিছে, বহুত মানুহ এনেকৈ মৰিছেও। মানে কি ধৰক জেগাটো বহুত ৰাতি হ'লে বহুত মানে মোৰ কাৰণে ভয়ানক। মানে বহুত মানে অকস্মাত কিবা এটা
মানে হৈ যাবলৈ মনটো পূৰা মানে সন্দেহ হৈ থাকে, নোম চুমবিলাক গা নোমবিলাক দাং খাই যায় পূৰা, কি কৰিম কি নকৰিম বুলি। এখন চাওক দলংখন, এখন চাওক এখন দলং। মই ৰাতি হ'লে এইফালে আহিবলৈতো মই নোৱাৰোঁ, কোনো পধ্যেই নোৱাৰোঁ, মই বিৰাট ভয় লাগে ৰাতি হ'লে আহিবলৈ। কিন্তু দিনত মানে কিবা কাম আছে কাৰণে আহিছোঁ, এতিয়া বন্ধ হৈ যাব 11টা বজাত, তাত সোনকালে আহিছোঁ, অলপ কাম এটা আছে। তাৰপিছত মই দেখাওঁ আপোনালোকক জেগাটো, ভয়ানক জেগা হয় এইটো, দলঙৰ ওপৰত দিছে এইটো, এইটো জংঘল জংঘল, গোটেই জংঘল জংঘল দেখিছে নাই? তাৰপৰা ধুনীয়া ফিল্ডখন আছে এইফালে। আগতে কেঁচা দলং আছিলে, খুঁটাবিলাক দিছে নাই এইবিলাক